নমস্কাৰ অসমীয়া বাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই ভণ্টি ঘৰলৈ আলহী খাবলৈ আহিছো আয়া পাৰম্পৰিক আমাৰ অসমীয়া সমাজত থকা পাকঘৰ এয়া মই ধুনীয়াকৈ জুই জ্বলাই লৈছো আৰু কেৰাহী এখন পাতি লৈছো ইয়াতে মই আজি মাংস বনাম আমি সদায় সকলোৱে বনাই থাকো কিন্তু এনেদৰে পাকঘৰত বনোৱাটো চৌকাত বনোৱাটো আমাৰ বিট কমি গৈছে আমি সকলোৱে গেছত বনাই থাকো আজি আমি চৌকাত বনাম আৰু এক লোৰ কেৰাহী এখন পাতি লৈছো আহক মোৰ ভিডিঅ'টি আৰম্ভ কৰো মই জুইটো অলপ কমাই লৈছো বহুত জুই উঠিছে কেৰাহীখন ইতিমধ্যে গৰম হৈ গৈছে একেবাৰে সাধাৰণ ঘৰুৱা পৰিৱেশ ইয়াতে মই মাংস লৈছো ইয়া আপোনালোকে দেখিছো আলু লৈছো কেইটামান ইয়াতে পিঁয়াজ আছে কেইটামান এয়া আদা মিহিকৈ পেষ্ট কৰি লৈছো কিচনাত খুন্দিছো দেই আৰু এয়া নহৰু পেষ্ট হয় আৰু এয়া জলকীয়া নহৰু দি লৈছো এটা মই জোখমতে নিমখ দি দিছো মই মাংসটো এড কৰাই আজি মই মাংস যেনেকৈ বনাইছো একেবাৰে সহজ পদ্ধতি আজি মই ভণ্টিৰ ঘৰলৈ আহিছো আৰু ইয়াতে মই একেবাৰে সহজ পদ্ধতিত মই মাংস বনাইছো আৰু আপোনালোকৰ মাজলৈ মই ৰেচিপি আকাৰে দিব বিচাৰিছো আশা কৰিছো আপোনালোকে মোৰ ভিডিঅ'টি চাব আৰু চাই কেনে পালে জনাবলৈ নাপাহৰিব দেই আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওচৰতে থকা বেল আইকনটো দবাই থব আমাৰ বহুতে কৈ থাকে মাংস বনাব নাজানো তেনেকৈ আচলতে তেনে কোনো কথা নাই আমি সকলোৱে ইচ্ছা কৰিলে আচলতে খুব ধুনীয়া এটি ৰেচিপি বনাই খাবও পাৰোঁ আৰু লগতে ঘৰৰ পৰিয়ালকো খুৱাব পাৰোঁ মনটোৰ ইচ্ছাৰহে কথা এতিয়া মই আজি তেনেই সাধাৰণ সহজ পদ্ধতিত আপোনালোকক মাংস বনাবলৈ দেখুৱাইছোঁ আচলতে মই আপোনালোকক এই ভিডিঅ'টিৰ মাজেৰে একেবাৰে শিকাৰু যিসকল আছে তেওঁলোকক ক'ব বিচাৰিছোঁ যে একো ভয় কৰিবলগীয়া কথা নাই ৰান্ধিবলৈ মাত্ৰ সদায় মনৰ এটা কনফিডেন্স থাকিব লাগে যে মই পাৰিম আৰু তেতিয়া আপোনালোকে ধুনীয়াকৈ বনাই খাবও পাৰিব আৰু আপোনজনক খুৱাবও পাৰিব ইয়াত ভয় কৰিবলগীয়া একো কথা নাই আহক মোৰ মাংসখিনি ধুনীয়াকৈ ভজা হৈ গৈছে
ভালদৰে ভজা লাগিবই নিদিয়ে, একদম ধুনীয়াকৈ ভজা লাগিব দিব লাগে। আৰু আপোনালোকে মাংসটো ভজা হৈছেনে নাই কেনেদৰে গম পাব? যেতিয়া মছলাবিলাক কেৰাহীত লাগি নধৰে, বৰ ধুনীয়াকৈ মাংসৰ লগতে লাগি যায়, তেতিয়াই বুজি পাব যে মাংসটো আপোনাৰ পাৰফেক্ট হৈছে, ভজা পাৰফেক্ট হৈছে। চাওক মোৰ একদম একেবাৰে ওচৰৰ পৰা দেখুৱাইছোঁ কি সুন্দৰকৈ ভজা হৈ গৈছে। একদম ধুনীয়াকৈ এনেদৰে লৰাই দিব লাহে লাহে, আৰু জুইটো একদম মিডিয়াম জোখত ৰাখিব আপোনালোকে, যাতে তলত লাগি নধৰে মাংসবিলাক। মোৰ একেবাৰে লাগি ধৰা নাই কেৰাহীখনত, বৰ ধুনীয়াকৈ মিলি গৈছে মছলাবিলাক আৰু প্ৰায় ভজা লাগিছে। এয়া মোক গৰম পানী আছিলে, ডাঙৰ কেৰাহী এটাত গৰম পানী ভণ্টিয়ে বনাই থৈছিলে, এয়া মই গৰম পানী ইয়াতে ভৰাইছোঁ। মাংসত সদায় গৰম পানী ইউজ কৰিব লাগে। এয়া জিৰা গুড়ি, এটা মই জিৰা গুড়ি এড কৰিম দেই। এয়া আদা আছিলে, আদা পিচ পিছত মাংস হৈ গ'ল, তাৰ হৈছে এতিয়া মই নমাই থ'ম। এতিয়া ভালকৈ দেখিছে কি সুন্দৰকৈ কম মছলা ব্যৱহাৰেৰে